বহুত রিক্স আছে रादाब बुथुमनो फैनाय समाव नैबे बुस्थुखौ नुदों অলপ আপনি তো ধরকছেন অলপ মোর नैबे खासेव सुं सासे मानसिया नैबे बिथाङा मोनदों बेखौ ओइ তুই কি করতেছ আগে লাইভ মারতে যাস নাকি নাই লাইভ নহয় ভাই ইয়াতে কি আছে ইয়াত এটা কাছৰ পোৱালি আছে হ্যাঁ কাছৰ পোৱালি ক'ত পাইছা তুমি আমি সিদিনা পিকনিক খাবলৈ গৈছিলোঁ পিকনিক খাব যাওঁতে আইনদীৰ পাৰত মানে জংঘলত আমি এনে ফুৰি আছিলোঁ তেতিয়া জংঘল ফালে ভিতৰত কাছৰ বাচ্চাটো পাইছোঁ আৰু কি আমি এতিয়া ভাবিলোঁ কাছৰ বাচ্চাটোতে এইটো মানে বিলুপ্তৰ মুখত এইবিলাক বস্তু সেইকাৰণে আমি ভাবিছোঁ এইটো ৰিকভাৰী কৰিব লাগে ৰিকভাৰী কৰি আমি মানে কোনোবা সন্থাক দিব লাগে যে এইটো ডাঙৰ জংঘলত যাতে এৰি দিয়ে আৰু কি বস্তুটো আৰু এই যাতে ডাঙৰ হ'ব পাৰে একদম সৰু বাচ্চা আছে সেইকাৰণে এটা কথা যে আপোনালোকৰ এই বেংগলৰ অঞ্চলৰে কেইদিনমান আগতে এটা ভিডিঅ' ভাইৰেল হৈছিল জীয়াই কাছৰ এটা মানে জংঘলত জুইত দিছিলে আজি আপুনিওতো বেংগলৰে আপুনি তেনেকুৱা নকৰি আপুনি কিয় মানে এৰি দিব বিচাৰে দুৰ্ভাগ্যজনক যে মানে এনেকৈ কাছ এটা পুৰি খাইছে দুৰ্ভাগ্যজনক এইটো বৰ দুখ লগা যেন মানে দৃশ্য আমিও চাইছোঁ বৰ দুখ লগা দৃশ্য আছিল এইটো আৰু জিন্দা কাছটোক জ্বলাইছে এইটো এক বিৰাট দুখজনক আৰু কি আৰু কাছটো লৰি আছে তেতিয়া জ্বলাই আছে আৰু হাঁহি আছে ইয়াৰ পৰা দুখজনক হ'ব নোৱাৰে এনেকৈ জন্তুক যদি এটা এনেকৈ পুৰিব পাৰে কি ইয়াৰ পৰা কি বুজিব পাৰি আপুনিওতো বেংগলৰে ময়ো বেংগলৰে হয় কিন্তু আপুনি মই এইটো ৰিকভাৰী কৰিছোঁ এতিয়া মই মানে কোনোবা সন্থাক দিয়ে আৰু কি যাতে বস্তুটো আৰু কি ডাঙৰ হ'ব পাৰে সেইকাৰণে এইটো জংঘলত এৰি দিবৰ কাৰণে আমি সন্থাক গোটাই দিবলৈ ওলাইছোঁ দাদাক গোটাই দি আছোঁ সাংবাদিক ধন্যবাদ মই প্ৰদীপ তালুকদাৰক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ যে তেখেতে এই দুষ্প্ৰাপ্য প্ৰজাতিৰ কাছটো তেখেতে উদ্ধাৰ কৰি নদীৰ পৰা আনি এই বেংতল অঞ্চলৰে যেনেকৈ হত্যা কৰা এটা সামাজিক মাধ্যমত ভিডিঅ' ভাইৰেল হৈছিল তেখেতে তাৰ ওলোটা চৰিত্ৰ তেখেতে দেখুৱাইছে এটা সুন্দৰ উদাহৰণ দাঙি ধৰিছে যে বন্যজীৱক হত্যা নকৰি সংৰক্ষণ কৰিব লাগে তাৰ বাবে তেখেতে মোক দিলে আৰু মই তেখেতৰ পৰা এই কাছটো সংগ্ৰহ কৰি মই বন বিভাগৰ হাতত আজি গতাই দিম যাতে এইটো সুৰক্ষিতভাৱে এটা ভাল স্থানত যাতে ইহঁতক এৰি দিয়ে তাৰ কাৰণে মই ব্যৱস্থা গ্ৰহণ কৰোঁ Caso. Picnic place ni trek. Kala. Oh, joldi ni. Lama.